नमस्कार बंधुসকল मोर यूट्यूब चेनेলত आपनालोকক स्वागतम जनाइछु। मोर चेनेलटो जदि आपनालोके नतुनके चाइ आछे मोर चेनेलटो सबस्क्राइब करि लब, काखते थका बेल आइकन प्रेस करि लब जाते अनागत दिनत मोर भिडिओ आपलोड हले आपनालोके नोटिफिकेशनटो सोनकाले पाइ थाकिब। बंधुসকল आजिर टपिकटो हल एनेमिया। एनेमिया केनेকৈ হয় गाहरी पोवालिक बा की কাৰণত হয় এই গোটেইখিনি কথা মই আজি आपनालोকক भिडिओ जरियते कम। भिडिओटो आपनालोके मिस नकरिब। जिमान बिलाक आमार सब्सक्राइबर आछे तेखेतসকলে भिडिओटो चाइ लब। এই भिडिओटो आजिर भिडिओटो जिटो হয় एटो बहुत ভাল এটা फार्मारर कारणे ভাল এটা भिडिओ हबो जाते आपनालोके मिस नकरिब। এই भिडिओटो आशा करिछु शेषলৈके चाइ থাকিব बंधुসকল। আজি মই গোটেই আপোনালোকক এটু জেড জনাম যে গাহৰি পোৱালিক এনিমিয়াটো আসলতে কি হয় আৰু কেনেকৈ হয় আৰু ইয়াৰ লক্ষণটো কেনেকুৱা থাকে। মই এটা ভিডিও সৰু ভিডিও ইয়াত দি দিম বাৰু আপোনালোকৰ টপিকৰ লাষ্টত বা মাজত থাকিব এইটো ভিডিওটো। আপোনালোকে আশা কৰিছো ভিডিওটো চাই ল'ব বন্ধুসকল। তেনেহলে বলকচোন ভিডিওটো ষ্টাৰ্ট কৰি লওঁ। বন্ধুসকল আসলতে গাহৰি পোৱালিক এনিমিয়া হোৱা কাৰণটো হল আইৰন কম হোৱাৰ কাৰণে। মানে হিমোগ্লোবিন যিটো ব্লাড হেৰি হয় হিমোগ্লোবিন সেই কম হোৱাৰ কাৰণে হয়। আৰু ধৰক গাহৰি যেতিয়া পোৱালিয়ে জন্ম দিব তেতিয়া পোৱালিৰ গাতত তেনেকুৱা আইৰন একদম কম থাকে। কম থকাৰ কাৰণে গাহৰি পোৱালিয়ে এনিমিয়া তেনেকুৱা হয়। ইয়াৰ কাৰণটো কি হল মানে ধৰক গাহৰি মা যিটো গাহৰি মাইকী গাহৰি থাকে তাৰ গাখীৰত মানে আইৰণৰ বহুত কম মাত্ৰ থাকে। ম্যাক্সিমাম 1 লিটাৰ গাখীৰত 1 মিলিগ্ৰাম আইৰণে থাকে। সেই কাৰণে আমি আইৰণটো আমি বেজি ইনজেক্ট কৰি দিব লাগিব গাহৰি পোৱালিক। সেইটো এটা আইৰণ দিয়াটো খুবেই প্ৰয়োজন গাহৰি পোৱালিক। আমি গাহৰি পোৱালিক আইৰণ যেতিয়া জন্ম ল'ব তাৰ গাতত আইৰণটো তেতিয়া থাকে তেতিয়া আপোনালোকে আইৰণটো দিব নালাগে। ধৰক যদি আজিয়ে পোৱালি জন্ম হৈছে যদি আজিয়ে আমি আইৰণটো দিব নালাগে। ম্যাক্সিমাম 3 দিন বা 4 দিনৰ ভিতৰত আইৰণ ইনজেকশন আমি কৰিব লাগে। যেতিয়া আমি তাৰ দাঁতটো কাটো সেইটো সময়ত আমি আইৰণ ইনজেকশনটো ইনজেক্ট কৰাটো ভাল হয়। বন্ধুসকল যেতিয়া পোৱালি জন্ম হয় তেতিয়া পোৱালিৰ গাতত আইৰণ 50 মিলিগ্ৰামে থাকে। যেতিয়া পোৱালি জন্ম হ'ব তেতিয়া তাৰ গাতত আইৰণ মাকৰ পৰা 50 মিলিগ্ৰামে তাৰ গাতত
আইৰণ থাকে আৰু সি জন্ম লয় আৰু তাৰ ডেইলি সদায় সি মাকৰ পৰা 10 মিলিগ্ৰাম আইৰণ সি গাখীৰৰ পৰা পায়। যেতিয়া পোৱালি জন্ম লয় তেতিয়া তাৰ গাতত হিমোগ্লোবিন বহুত বেছি থাকে। বহুত বেছি থকাৰ কাৰণে এইটো মানে কেনেকৈ বেছি থাকে, মাকৰ গাখীৰত আইৰণে নাথাকে, কম থাকে। মানে যিটো গাহৰিয়ে পোৱালি জন্ম দিব তাৰ গাখীৰত আইৰণ কম মাত্ৰাত থাকে, সেইকাৰণে হিমোগ্লোবিন বেছি থাকে। যেতিয়া আমি গাহৰিক আইৰণ সাপ্লিমেণ্ট নকৰোঁ তেতিয়া সি লাহে লাহে এনিমিক হ'বলৈ ধৰিব। এনিমিয়া হ'বলৈ মানে যাতে বেমাৰটোৱে ষ্টাৰ্ট কৰি ল'ব, সেইকাৰণে আমি এক্সট্ৰাকে আইৰণ বেজি দিয়া হয় গাহৰি পোৱালিক। 3 দিন বা 4 দিনত দিয়া হয়। গাহৰি পোৱালিৰ গাতত যেতিয়া RBC যিটো ব্লাড বুলি কয়, এই ব্লাডটো হিমোগ্লোবিনৰ লগত থাকে। যেতিয়া হিমোগ্লোবিন কম হয় তাৰ পিছত লাহে লাহে অক্সিজেন গাহৰিৰ গাতত কম হয়। মানে হিমোগ্লোবিন কম হ'লে গাহৰি পোৱালিৰ গাতত অক্সিজেনো কম হয়। সেইকাৰণে পোৱালিক বহুত প্ৰকাৰৰ বেমাৰ হয়। মানে পোৱালিটো ধৰক তাক বহুত প্ৰকাৰৰ বেমাৰ হ'ব পাৰে। যিটো পোৱালি এনিমিক বা এনিমিয়া হয়, সেই পোৱালিটো যদি ইফালে সিফালে দৌৰ মাৰি থাকে ৰুমৰ ভিতৰত, তাক অলপ উশাহ ল'বলৈ কষ্ট হয়, উশাহ ল'ব নোৱাৰে আৰু তাক লাহে 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 ডায়েৰিয়া এটা ধৰিবলৈ ষ্টাৰ্ট কৰে। সেইকাৰণে আমি তাক ভালকৈ কেয়াৰ কৰি ল'ব লাগিব, যাতে অন্য গাহৰিক যে ডায়েৰিয়াটো তাৰ লগত থাকি কিনি বেছি বেলেগ গাহৰি পোৱালিক যাতে ডায়েৰিয়াটো নধৰে, সেই বস্তুটো আমি কেয়াৰ কৰিব লাগিব। ধৰক বন্ধুসকল, এনেওতো ক'বলৈ গ'লে বহুত সহজ কথা হয়, কিন্তু কৰাটো বহুত ডাঙৰ কথা। আমিতো ভাবোঁ এক্সাম্পল হিচাপে এতিয়া মই কৈ আছোঁ আপোনালোকক, কিন্তু এই কথাখিনি কওঁতে বহুত সহজ হয়, কিন্তু যেতিয়া আমি প্ৰেক্টিকেলি কৰোঁ তেতিয়া আমাৰ বহুত ডাঙৰ হয়। সেইকাৰণে আপোনালোকে বহুত ভালকৈ কেয়াৰ কৰি ল'ব পোৱালিকেইটাক। বন্ধুসকল, আগৰ দিনত যিবিলাক গাহৰি পালন কৰি আছিলে, বেছিভাগ পাকা জাগাত নহয়, যিটো আমাৰ থলুৱা আছে, থলুৱা হিচাপে পালন কৰি আছিলে। সেইটো সময়ত মানে যাতে আমি আইৰণটো কম পৰিমাণে দিবলগীয়া হয় গাহৰি পোৱালিক। মানে কথাটো কেনেকুৱা, মানে মাইকী গাহৰি যিটো আছিলে প্ৰেগনেণ্ট গাহৰি, সি মানে মাটিও খাই থাকে, আইৰণটো সি মাটিৰ পৰা পাই থাকে। সেইকাৰণে আমি আইৰণটো দিবলৈ ইমান প্ৰয়োজন নাছিল। বৰ্তমান আমাৰ এতিয়া কমাৰ্চিয়েল হিচাপত আহিছে, যিহেতু নেকি আমি পাকা ৰুমত গাহৰি পুহি থাকোঁ বা পাক্কা গঁৰাল বনাই কিনি গাহৰি পুহি আছোঁ, সেইটো এটা আইৰণ নাপায় সিহঁতে। মানে মাইকী এতিয়া পাকা জেগাত আমি গাহৰি পুহিলেতো আইৰণ কেনেকৈ পাবহি? আমি যিটো মাটিত থলুৱা হিচাপে যদি গাহৰি পুহিলে তেতিয়া মাটি চাটি খায়, ঘাঁহ চাহ খায়, কিবা কিবি খাই থাকে, তাৰ পৰা আইৰণটো সি কালেক্ট কৰি লয় বা আইৰণটো পায়। এতিয়া আমি পাকা জেগাত পুহিলে আমি আইৰণটো তাৰ পাকা খাই কিনিতো আইৰণ নাপায়, আপোনালোকেও জানে। পাকাত কি আইৰণ থাকিব কওকচোন? ধৰক এটা এক্সাম্পল হিচাপে যদি গাহৰিয়ে পাকা খায় তেতিয়া পাকাৰ পৰাতো আইৰণ নাপায়, মাটিততো বহুত প্ৰকাৰৰ আইৰণ থাকে। সেইকাৰণে আমি এক্সট্ৰাকে গাহৰিক পোৱালিক হওক ডাঙৰ গাহৰিক হওক আমি আইৰণটো দিব লাগিব। আৰু আইৰণ আমি পোৱালিক যেতিয়া আমি 3 দিনৰ পাছত যদি আইৰণ ইনজেকশ্যন কৰোঁ বা 4 দিনত ইনজেকশ্যন কৰোঁ,
তাৰ পিছত আকৌ আমি 10 দিন যেতিয়া গাহৰি পোৱালি হয় ইফালে 3 দিন তেনেকুৱা আৰু গেপ কৰি আমি আইৰণটো আকৌ একবাৰ 13 দিনত আইৰণ দিওঁ। দিয়াৰ পিছত আমি আইৰণ টেবলেটও ব্যৱহাৰ কৰিব পাৰোঁ এক্সট্ৰাকে পোৱালিক, আৰু সাপ্লিমেন্ট যিটো চাৰ্কোফেৰল হয় তাত আইৰণ বহুত ভাল থাকে। চাৰ্কোফেৰল যিটো হয় এইটো ভাল এটা ৰিজাল্ট আছে তাৰ, সেইটো আমি দিব পাৰোঁ। গাহৰি মাকজনীক দিলে হ'ল, মানে পোৱালিটো গাখীৰ খাই আছে, গাখীৰৰ পৰা আইৰণটো আহে। গাহৰি মাকজনীক চাৰ্কোফেৰল আপোনালোকে ব্যৱহাৰ কৰিলে হ'ল। মানে ইনজেকশ্যনটো আমি দিবই লাগিব, ইনজেকশ্যন দিয়াৰ পিছত। আৰু তাৰ পিছত আমি ঠিক 21 দিনৰ পৰা আমি যিটো ক্ৰিপ ফিড হয় তাত আমি ক্ৰিপ ফিড যেতিয়া ব্যৱহাৰ কৰোঁ তাৰ পৰা সিহঁতে আইৰণটো পাই থাকে। মানে ক্ৰিপ ফিডত আইৰণ বহুত প্ৰকাৰৰ মিনাৰেলছ, ভিটামিনছ বহুত প্ৰকাৰৰ হেৰি থাকে, তাৰ পৰা সিহঁতে আইৰণটো পাই থাকিব। তেতিয়া আমি আইৰণটো দিয়া কোনো প্ৰয়োজন নাথাকে। আগত মানে ধৰক আইৰণটো পেষ্ট ব্যৱহাৰ কৰে, মানে বহুতে আপোনালোকে ইউটিউবত চাইছে চাগে পেষ্ট ব্যৱহাৰ কৰে। ফেৰাচাইট সল্ট বুলি এটা আহে, এইটো ব্যৱহাৰ কৰে। মানে গাহৰিক যেতিয়া পোৱালি দিব তেতিয়া সিহঁতে এইটো গাখীৰৰ নিপলত লগাই দিয়ে, তাৰ পৰা সি আইৰণটো টানি লয়। এতিয়া তেনেকুৱা নাই। তেনেহ'লে বন্ধুসকল এতিয়া বহুতেই মানে ইনডোৰ ফাৰ্ম কৰি আছে বা খোলা মেলা ফাৰ্ম নাই সকল। এতিয়া যিহেতু নেকি বহুতে মানে ফাৰ্ম ফুল কভাৰ ফাৰ্ম কৰি আছে বা কোনোবাই খোলা ফাৰ্ম কৰি আছে, কিন্তু কমাৰ্চিয়েল হিচাপে কৰি আছে, পাকা জাগাত কৰি আছে। তাৰ পৰা এতিয়া সিহঁতে আইৰণটো নাপায়। যেতিয়া পোৱালি জন্ম লয় সেইটো সময়ত তাৰ 12 বা 13 মিলিগ্ৰাম হিমোগ্লোবিন থাকে। তাৰ পিছত 4-5 দিনত সি লাহে লাহে 6 বা 7 গ্ৰামত নামি যায়। সেইকাৰণে আমি তাক আইৰণ ইনজেক্টটো কৰিব লাগিব। বন্ধুসকল যেতিয়া পোৱালিৰ গাঁতত হিমোগ্লোবিন আৰু অক্সিজেন মাত্ৰ কম হয় তেতিয়াৰ পৰা সি এনিমিয়া বেমাৰটোৱে ষ্টাৰ্ট কৰি লয়। সেইকাৰণে আমি এক্সট্ৰাকে আইৰণ ইনজেকশ্যন দিয়া হয়। বন্ধুসকল আৰু এটা কথা, তাৰ চকুটো চাই ল'ব অলপ। যিটো পিগলেটক এনিমিয়া হৈছে তাৰ চকুৰ হালধীয়া হৈ থাকে, আৰু যেতিয়া পোৱালিটো ইফালে সিফালে দৌৰ মাৰে তাৰ উশাহ ল'বলৈ অলপ কষ্ট হ'ব, মানে বহুতে কষ্ট হ'ব, মানে এনেকা শ্বাস ফুলি যায় তাৰ। মই খুৱাইছোঁ মানে এক্সাম্পল হিচাপে, তাৰ শ্বাসটো ফুলি যায়। সেইকাৰণে তাৰ ঠিক ধৰি লওক ই খুব বেছি হ'লে 6-7 দিন এডজাষ্ট কৰি লয়। তাৰপিছত সি তাৰ নিশ্চয় আৰু তাৰ বচাব কোনো চান্স নাথাকে, আৰু নিশ্চয় মৰি ল'ব সি, মানে মৰি যায় সি। পোৱালিটো যেতিয়া ইফালে সিফালে কৰি থাকে 4-5 দিনলৈকে, তাৰপিছত পোৱালি লাহে লাহে মানে তাৰ অক্সিজেনটো কম মাত্ৰাত থকাৰ কাৰণে সি পোৱালিটো তাক উশাহ ল'বলৈ অলপ কষ্ট হ'ব, পোৱালিটো নিশ্চয় মৰি যাব। মানে তাৰ উশাহ লোৱাটো বহুত কষ্ট পায়, সি উশাহ ল'ব নোৱাৰে আৰু অক্সিজেন মাত্ৰাটো কম হয়। সেইকাৰণে সি পোৱালিটো 4-5 দিনলৈকে যেনে তেনে ইফালে সিফালে কৰি বাচি লয়, তাৰপিছত পোৱালিটো মৰি যায়। মানে নিশ্চয় এইটো মৰাটো হয়। আৰু ইয়াৰ এতিয়া যেতিয়া পোৱালি জন্ম হয় আমি সেইটো দিনত ইনজেকশ্যনটো দিব নালাগে। আইৰণ ইনজেকশ্যনটো সেইটো দিনত আপোনালোকে ভুলতেও আইৰণ ইনজেকশ্যন
যোনদিনাখন জন্ম লয় বা কিছুমানে নজনা মানুহে যদি মই সন্ধিয়া আজি পোৱালি জন্ম ল'লে ৰাতিপুৱা মই সন্ধিয়া আইৰণ ইনজেকশ্যনটো দিম বুলি ভাবে তেতিয়া বহুত ডাঙৰ এটা প্ৰব্লেম হ'ব। আপোনালোকে তেনেকুৱা নকৰিব। বহুতে বাৰু নকৰে তেনেকুৱা, জানে আজিকালি। ঠিক 3 দিন বা 4 দিন ধৰি আমি যেতিয়া পোৱালিৰ দাঁত কাটি লওঁ সেইটো সময়ত আমি আইৰণ ইনজেকশ্যনটো দিব লাগিব। আৰু এনেকৈ আগুৱাই লৈ যাব বন্ধুসকল ফাৰ্মখন। যিহেতু নেকি পোৱালি যেতিয়া জন্ম দিব তেতিয়াৰ পৰা বহুত ভালকৈ আমি কেয়াৰ কৰিব লাগে। 3 দিন 4 দিন 10 দিনলৈকে তিহঁতক লাইটৰ ব্যৱস্থা কৰিব লাগে। আইৰণ ইনজেকশ্যন আমি 3 দিনত দিব লাগে বা 4 দিনত দিব লাগে। যেতিয়া আমি দাঁত কাটো সেইটো দিনতে আমি আইৰণ ইনজেকশ্যনটো সেই দিনতে কৰিব লাগে। তেনেকৈ কেয়াৰ কৰি ল'ব যাতে অনাগত দিনত কোনো এটা প্ৰব্লেম ফেচ নহওক। সেই বুলি মই আপোনালোকৰ ওচৰত এটা ভিডিঅ' বনাইছোঁ আজি। যিহেতু নেকি এইটো ভিডিঅ' নতুন ফাৰ্মাৰৰ কাৰণে খুবেই ভাল হ'ব। আৰু এনেকৈ আগুৱাই লৈ যাওক আপোনালোকেও, লগতে ময়ো লৈ যাম। যিহেতু নেকি মোৰো এটা সৰু ফাৰ্ম আছে, মই বহুত সৰুকৈ কৰিছোঁ। আৰু বন্ধুসকল আপোনালোকে পাৰিলে এটা কাম কৰিব, 3 দিনত আমি আইৰণ ইনজেকশ্যন এইটো দিয়াটো নিশ্চয় আমি কৰিব। বন্ধুসকল আপোনালোকে পাৰিলে আইৰণ ইনজেকশ্যনটো আমি 3 দিনত ইনজেক্টটো কৰিবই লাগিব। কৰাৰ পিছত বি কমপ্লেক্স 4 দিনত দিম। দিয়াৰ পিছত আইৰণটো যিটো মাকজনী গাহৰি যিটো পোৱালি দিয়া মাকজনীক, সেই গাহৰিক আপোনালোকে পাৰিলে এটা চাৰ্কোফেৰল বুলি এটা ভিটামিন সাপ্লিমেন্ট জেম বুলি কয় আচলতে, এইটো আমি সাপ্লিমেন্ট এইটো দিব লাগে। এই বস্তুটো আপোনালোকে ব্যৱহাৰ কৰি ল'ব। ধৰক এতিয়া আইৰণ ইনজেকশ্যন আমি আজি 4 দিনত কৰিলোঁ আৰু 2 দিন গেপ কৰি মাকজনীক আইৰণটো যিটো সাপ্লিমেন্ট আছে চাৰ্কোফেৰল, মই আকৌ একবাৰ কৈ দিম চাৰ্কোফেৰল বুলি, এইটো 350 টকা লয়, 1 কেজি টেমা থাকে। এইটো আনি কিনি আপোনালোকে গাহৰিক দি দিব, যাতে গাহৰিটো খাই কিনি তাৰ গাখীৰৰ পৰা সেই আইৰণটো লৈ থাকে, মানে পোৱালিকেইটা আইৰণ পাই থাকে। যিহেতু নেকি আমি যেতিয়া ক্ৰিপ ফিড 21 দিনৰ ভিতৰত যদি আমি ক্ৰিপ ফিড ষ্টাৰ্ট কৰোঁ তেতিয়ালৈকে আপুনি গাহৰিক 50 গ্ৰামকৈ তেনেকুৱা বা গাহৰিৰ বডি চাই কিনি তেনেকুৱা সাপ্লিমেন্ট কৰি থাকিব। সি পোৱালিকেইটা আইৰণ মাকৰ পৰা পাই থাকে। যেতিয়া পোৱালিটো দানা খাবলৈ ষ্টাৰ্ট কৰে, ধৰক ক্ৰিপৰ ফিড বা ষ্টাৰ্টৰ ফিড যেতিয়া খাবলৈ ষ্টাৰ্ট কৰে তেতিয়া আপোনালোকে দিব নালাগে, মানে গাহৰিজনীকো দিব নালাগে, পোৱালিকো দিব নালাগে। পিছত আপোনালোকে দি দিব যেতিয়া আকৌ ৰিটাৰ্ণ প্ৰেগনেণ্ট হয়। এইটো কোনো বেয়া বস্তু নহয়, আইৰণ তাত বহুত প্ৰকাৰৰ ভিটামিন থাকে, সেইটো আপোনালোকে ব্যৱহাৰ কৰি ল'ব। বন্ধুসকল আপোনালোকক আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি ল'ব। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে, মই আপোনালোকক যিহেতু নেকি অনাগত বহুত প্ৰকাৰৰ ভিডিঅ' আনি থাকিম, এনেকুৱাই টিপছ দি থাকিম আপোনালোকক। ভিডিঅ' বুলি ক'লে ইউটিউবত বহুত প্ৰকাৰৰ ভিডিঅ' আহি থাকে। ধৰক কিছুমানৰ টিপছ থাকে, কিছুমানৰ বা এনে ফাৰ্ম দেখুৱাই থাকে, তেনেকুৱা ভিডিঅ' আছে। যিহেতু নেকি মই ইয়াত আপোনালোকক কিছু মোৰ পৰা আপোনালোকে দুটা কথা বুজি লওক বুলি এটা ভিডিঅ' বনাইছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই কিনি ভাল লাগে লাইক কমেণ্ট কৰি ল'ব আৰু শ্বেয়াৰ নিশ্চয় কৰি ল'ব। শ্বেয়াৰটো নিশ্চয় আপোনালোকে কৰি ল'ব। আপোনালোকৰ যিবিলাক নতুন নতুন ফাৰ্মাৰ আছে, লগতে ওচৰে পাখৰে কোনোবাই যদি ফাৰ্ম কৰি আছে সিহঁতক এই ভিডিঅ'টো শ্বেয়াৰ কৰি ল'ব, যাতে সিহঁতেও দুটা কথা শিকি ল'ব পাৰে। তেনেহ'লে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। নমস্কাৰ, ধন্যবাদ।